নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মোৰতো ভালেই। আৰু পোনপ্ৰথমে আপোনালোকক পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি 2022 বৰ্ষৰ 24 অক্টোবৰ, অৰ্থাৎ আজি দীপাৱলী। দীপাৱলী বুলি ক'লে খুব ভাল লাগে ন মনটো, কিন্তু কি কৰিব, এইবাৰ বাহিৰত পূৰা ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। এয়া চব পূৰা বৰষুণ, হয়তো কেমেৰাত ধৰিব পৰা নাই, কিন্তু চিপ চিপকৈ বৰষুণ দি আছে। মোৰ লগত মোৰ ভতিজী টটো আছে। এইফালে তাইক চিনাকি কৰি দিম। নমস্কাৰ, মোৰ নাম শ্ৰী ৰূপশ্ৰীণী কাশ্যপ আৰু আজি হেপী দীপাৱলী। আৰু আজি মানে মনটো ইমানেই মোৰ ভাল লাগিছে, কিন্তু ভাল লাগিছে আৰু নাই লগা, দুইটাই লাগিছে। মানে আজি বহুত বৰষুণৰ মানে বহুত আৰু সেইটোৱে, বৰষুণৰ কাৰণে সকলোৰে মনবোৰ অকণমান হ'লেও মানে মনৰ যিখিনি উৎসাহ সেইখিনি কমি গৈছে। কি কৰিব কওকচোন, বতৰৰ কামটো বতৰে কৰিয়ে থাকিব। এইও ইউটিউব চেনেল এটা আছে, আকৌ কৈ দিয়া আকৌ কি। আৰু মোৰ ইউটিউব চেনেল এটা আছে, মোৰ ইউটিউব চেনেলটোৰ নাম হ'ল লিয়া আছাম ব্লগছ, আৰু ইউকে আছে। কিন্তু সেয়া মই এইটো মানে মোৰ প্ৰথম ভিডিঅ'। মই ব্লগটো এনেকৈ বনোৱা নাই আজিলৈকে, মানে মোৰ লাজ লাগে বনাবলৈ। কিন্তু টটোৱে মোক বহুত উৎসাহ যোগালে। বহুত দিনৰ পৰা, আজি 2-3 মাহমানৰ আগৰ পৰা তাই কৈ আছে, খুৰী তুমি ব্লগ বনোৱাচোন, পাৰিবা, এনেকৈ বনোৱা তেনেকৈ বনোৱা, শিকাই থাকে তাই মোক। সেইবাবে মই আজি বোলো এনেই আছোঁ, গতিকে বনায়ে দিওঁ। সেইটোৱে বনাবলৈ চেষ্টা কৰিলোঁ। এতিয়া সন্ধিয়াই লাগিব হ'ল, গতিকে এইখিনি আগৰ সময়খিনি আপোনালোকক দেখাবলৈ সময়ে নাপালোঁ। আমি আজি দীপাৱলীত কি কৰিম সেয়া আপোনালোকক দেখাই থাকিম দেই, চাই থাকিব। এয়া আমাৰ ঘৰৰ আগপিনৰ পৰিৱেশ। এতিয়া মানে অকণমান মই ওলাই আহিছোঁ, এয়া গাড়ীত বহি আহি। এইবাৰ দেৱালী যদিও দিনটো বৰষুণতেই গ'ল আৰু দিনটো ঘৰতেই থকা হ'ল। ফটকা চটকা একো ফুটোৱা হোৱা নাই এইবাৰ, অনাও নহ'লে তেনেকৈ। আৰু এনেকৈ বৰষুণ দি থাকিলেনো মনবোৰ কেনেকৈ ভাল লাগে, নহয়নে? এতিয়া এওঁ ক'লে ব'লা অকণমান ওলাই যাওঁ, যিহেতু বছৰেকত এবাৰেই আহে এই উৎসৱবোৰ। গতিকে অকণমান ওলাই আহিছোঁ, চাই থাকক আপোনালোকে। এওঁ ফটকা আনিবলৈ গৈছে, কেইটামান ফুটাম আৰু। এয়া দেৱালীৰ ৰাতিৰ অকণমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। অকণমান দৃশ্য আপোনালোকৰ কাৰণে সাঁচি ৰাখিছিলোঁ, চাওকচোন আপোনালোকে। এয়া আমি আহি এতিয়া মৰিয়নিত পালোহি। এয়া মৰিয়নিৰ পৰিৱেশ। এতিয়া বৰষুণ যাক অকণমান এৰিছে, তথাপি দি আছে কিনকিনীয়াকৈ। এয়া মৰিয়নি চহৰৰ পৰিৱেশ। এয়া মৰিয়নি ষ্টেচনৰ ওচৰত কালী পূজা পাতিছিলে, তাতে অকণমান সেৱা জনাই ল'লোঁ। এয়া তাৰ চৌপাশৰ পৰিৱেশ। বৰ্তমান 11:06 হৈছে। আমি পূজা ভাগত সেৱা কৰি এতিয়া ঘৰলৈ উভতিছোঁ। ৰাস্তাত তেনেকৈ ইমান মানুহ নাই, তথাপি 2-এজন আছে আৰু। যিহেতু বৰ্তমান 11:23 হৈছে, ঘৰ পোৱালৈ হয়তো 12টা বাজি যাব। আজি ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। শুভৰাত্ৰি।